উজনি অসমৰ বিভিন্ন স্থানত চলি থকা পৰম্পৰাগত গছতলৰ বিহুৰ জনগোষ্ঠীয় বৈশিষ্ট্য অক্ষুণ্ণ ৰখাৰ উদ্দেশ্যেৰে চাবুৱা আঞ্চলিক ৰঙালী বিহু সন্মিলনে 2014 বৰ্ষত গ্ৰহণ কৰিছিল এক ব্যতিক্ৰমী পদক্ষেপ। সাতাৱন্নতম চাবুৱা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিৰ দ্বাৰা প্ৰেৰিত এটা বিচাৰকৰ দলে চাবুৱাৰ পাৰ্শ্বৱৰ্তী গ্ৰামাঞ্চলৰ গছতলৰ বিহুসমূহ পৰ্যবেক্ষণ কৰি এটা শ্ৰেষ্ঠ দল পুৰস্কৃত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। চাবুৱা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ এই সিদ্ধান্তৰ প্ৰতি পূৰ্ণ সহযোগিতা আগবঢ়াই চাবুৱা প্ৰেছ ক্লাবে ঘোষণা কৰিছিল প্ৰয়াত সাংবাদিক গণেশ মহন্তৰ সোঁৱৰণত গছতলৰ বিহুৰ বাবে শ্ৰেষ্ঠ বঁটা। বিশিষ্ট সাংস্কৃতিক কৰ্মী জয়ন্ত সন্দিকৈ, ৰূপালী চেতিয়া দিহিঙীয়া আৰু পবিত্ৰ বৰুৱাক বিচাৰক ৰূপে লৈ প্ৰশান্ত নেওগ, অনুপ দাস, জগজীৱন গগৈ আৰু স্বৰূপজ্যোতি চেতিয়াৰ সহযোগত ঢাপলি মেলিছিল গছতলৰ বিহুথলীলৈ বুলি। প্ৰতিযোগিতাৰ বাবে বিচাৰকৰ দলটোৱে পৰিভ্ৰমণ কৰিছিল ক্ৰমে বগডুং ভৰলুৱা 1 নং বিহুতলী, বগডুং ভৰলুৱা 2 নং বিহুতলী, মুদৈগাঁও বিহুতলী, চেতিয়াগাঁও বিহুতলী, নাডুৱা বৰাচুক বিহুতলী, নাডুৱা গোহাঁইচুক বিহুতলী, নাডুৱা বৰুৱাচুক বিহুতলী, বামুণীয়া হিলধাৰী বিহুতলী, কাঠগাঁও ধোপাবৰ মাইজান বিহুতলী, ৰহমৰীয়া গড়পৰা বিহুতলী, জেৰাই দীঘলীবাৰী বিহুতলী, জেৰাই চকলিভৰীয়া বিহুতলী, ডঙৰচুক বিহুতলী, চুঙিচুক বিহুতলী, বেতনেলা বিহুতলী, ভাৰধৰা বিহুতলী, টকোগাম বিহুতলী, পুলুঙা ৰজাবাৰী গাঁও বিহুতলী, পুলুঙা আমগুৰি গাঁও বিহুতলী, চেতিয়াপথাৰ বিহুতলী আৰু ৰঙাদৈয়া গাঁও বিহুতলী। সৰ্বমুঠ 22খন বিহুতলী পৰিভ্ৰমণ কৰি বিচাৰকৰ দলটোৱে অৱশেষত তেওঁলোকৰ বিচাৰ আমাৰ হাতত প্ৰদান কৰিছে। পৰম্পৰাগত গছতলৰ বিহুৰ জনগোষ্ঠীয় বৈশিষ্ট্য ৰক্ষাৰ বাবে চাবুৱা আঞ্চলিক ৰঙালী বিহু সন্মিলনে লোৱা এই পদক্ষেপ কিমান সফল হ'ব এয়া বিহুপ্ৰেমী ৰাইজ তথা অনাগত সময়েহে ক'ব।